হেল্ল' গাইজ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভালেই, মোৰো ভালেই বাৰু বৰ্তমান। আজিৰ ভিডিঅ'টো ধুনীয়া এখন সেউজীয়া পথাৰৰ পৰা আৰম্ভ কৰি দিলোঁ। পথাৰখন দেখিছেনে? ইমান ধুনীয়া লাগিছে, গোটেইখন একদম সেউজীয়া হৈ আছে। আজি যিহেতু বহুত ৰ'দ দিছে, সেয়ে ভাবিলোঁ, ইমান বেছি গৰমো পৰিছে, সেইকাৰণে ভাবিলোঁ অকণমান আমৰ জুতি লৈ লওঁ, বতৰৰ ফল। এয়া এফালে আমাৰ গোসাঁনী আম ৰুকি আছে, এতিয়া আমি সকলোৱে খাম আৰু। আজি এঠাইলৈ যাব লগা আছে, ধুনীয়াকৈ খাই বৈ আজৰি হয় যাম আৰু অকণমান পিছত। আৰু ক'লৈ গৈ আছোঁ ব'লকচোন আপোনালোকো দেখুৱাই আছোঁ, ভিডিঅ'টো আগলৈ চাই যাওক। এইফালে আমকেইটা দেখি কাৰ লোভ লাগিছে বাৰু, কাৰ জিভা পানী পৰিছে কমেণ্টত জনাব দেই। আৰু এইফালে আমি খাই বৈ ধুনীয়াকৈ আহি আছোঁ, ভিডিঅ'টো চাই থাকক, গম পাব আমি ক'লৈ গৈ আছোঁ। আমি আহি আছোঁ আজি বাৰ লগৰ ছোৱালী এজনী ঘৰলৈ, মানে মোৰো বায়ে হয়, বাহঁতৰ ঘৰলৈ আহি আছোঁ। আমাক মাতিছিলে, সেইকাৰণে আহি আছোঁ, দেখুৱাই আছোঁ বাৰু বাজনীক কোন হয়। এইফালে বা আৰু মই আহি আছোঁ, ধুনুকো লৈ আহিছোঁ। এইফালে দেখিছেনে? এয়া হ'ল আমাৰ অনামিকা বাৰ, আমাৰ বাৰ লগৰ হয়। তাতে আহিলোঁ, মাতিলে কাৰণে আহিলোঁ। এইফালে ধুনুক বিচনাতে শুৱাই থৈছোঁ আৰু অনামিকা বায়ে আমাৰ কাৰণে বনাই থৈছে ৰুটি আৰু মাংস। আমি এতিয়া খাওঁ, তো আজিলৈ বাই।